যেনেকৈ মই ব্যৱহাৰ কৰিছোঁ তেনেকৈ কিন্তু মৰম কৰা নাই আৰু ব্যৱহাৰো কৰা নাই। এনেকৈ মই মোৰ ছোৱালী অপাৰেশ্যন হৈছিল, তাৰপিছত মই আহিছিলোঁ ছাৰৰ তাত। ছাৰ মোক পইচা দিব, কিমান দিছে জানা? 20 টকা। ছাৰৰ তাত আহিলোঁ আৰু বহুত উদ্দেশ্যত আহিছোঁ মই, কিয় বহুত দিনৰ পৰা আমি কষ্টতে আছোঁ, ৰাস্তা ঘাট এনেকুৱা পোৱা নাই আৰু বহুত অসুবিধা হৈ আছে। ল'ৰা ছোৱালী মানে কাদংগত মানে ঘূৰা ফুৰে, স্কুলৰ কোনো ঠিক নাই অহা যোৱাৰ কাৰণে। আৰু গয়াৰী ছাৰৰ তাত আমিও বহুতবাৰ তাত ৰিকুৱেষ্ট কৰিছিলোঁ, কিন্তু এইবিলাক দিয়া নাই। আজি মই তাৰ ওচৰতে বহুত বছৰ কাম কৰিলোঁ, 18-20 বছৰ কাম কৰিলোঁ, মানে প্ৰথমৰ পৰা মই কাম কৰিছোঁ, কিন্তু একো মই সুবিধা পোৱা নাই। তাৰপিছত মই ভাবিলোঁ নহয়, সিহঁতে মানে আগতে মই শুনিছিলোঁ, যেতিয়া মানে চালেণ্ডাৰ হৈছিল তেতিয়া প্ৰণৱ বৰাই কৈছিল যে মই চবকে ভাল ভালে ৰাখিম, কেতিয়া মই গণ্ডগোল হ'ব নিদিম, এনেকুৱা মই কেতিয়াও নকৰিম। মই তাক চাই সঁচাকৈয়ে এতিয়ালৈকে মই কোনো অসুবিধা পোৱা নাই, নাইবা ক'ৰবাত দৌৰা-দৌৰি কৰিছোঁ, দৌৰা-দৌৰিও কৰা নাই। তাৰ কথাটো মই বহুত মনত পৰে আৰু মই ইমান শান্তিত আছোঁ আৰু মই শান্তিয়ে বিচাৰি আছোঁ, যাতে যেন এই ছাৰৰ লগত ভালে ভালে কাম কৰি যায় আৰু শান্তিত থাকিব। আৰু যিখিনি মানে আমি সুবিধা অসুবিধা হয় ছাৰে যেনে আমাক সহায় কৰে, এইটা মোৰ মানে অনুৰোধ আৰু কি। বিপেকত আছিলোঁ মই, এই কিবা ব্লকৰ মেম্বাৰ আছিল। আজি জইন হৈছোঁ আমি নাইকা পাটন শ্ৰীপুৰ বুলি কয়, নীলমণি বেচৰা। আজি যোগদান কৰিছোঁ মই। আগত শুনিছিলোঁ কিন্তু যোগদান কৰা নাছিল। কেনেকৈ যিটো মানে কৈ এনেকুৱাতো কাম কৰা নাই, ৰাস্তাটো এনে আছে আৰু বহুতে কাম কৰিলোঁ মই, ডেভেলপটো হোৱা নাই। আৰু এই যে আনালীৰ দাদাত এতিয়া চম কামটো হৈ যাব, যে বালা পাথৰ পেলাইছে, তো আমাৰো আশা আছে যে যাতে যেন পেলায়। আমাৰো ৰাস্তাৰ কাৰণে খুব অসুবিধা হৈ আছে, মানে সেইটোৰ কাৰণে মই ভাবিলোঁ নহয়, এনেকৈ থাকিলে নহয়, মই বেলেগত মই কিবা কৰিম। আৰু তাৰতো মানে কি ক'ব আৰু বহুত দিন আশা কৰি ৰাখিল হয়, দিন কৈতে দিব, কিন্তু দিয়া নাই। দিয়াৰ কথা ক'ব, কেতিয়াবা মানুহ আহিলে 200 টকা 300 টকা এনেকুৱা দিব। মই এটা মেম্বাৰ হৈ মানে কেতিয়া দিব 2000, এইটো মই কি কৰিম? 2000 এইটো হাইয়েষ্ট আমাৰ, আৰু বেলেগ নাই। আৰু তাক মই ইমান সন্মান কৰিলোঁ, মই ইমান সন্মান কৰিছোঁ, বহুত সন্মান কৰিছোঁ। আমাৰ গাঁৱৰে চবেই জানে, তাতে আমাৰ ঘৰতে যায়, ভাত পানী চাহ খুবেই মানে সিহঁতক আমি দিয়ে। কিন্তু এনেকৈ কিন্তু যেনেকৈ মই ব্যৱহাৰ কৰিছোঁ তেনেকৈ কিন্তু মৰম কৰা নাই আৰু ব্যৱহাৰো কৰা নাই। এনেকুৱা মই মোৰ ছোৱালী অপাৰেশ্যন হৈছিল, তাৰপিছত মই আহিছিলোঁ ছাৰৰ তাত। ছাৰ মোক পইচা দিব, কিমান দিছে জানা? 20 টকা। এইটো কেনেকৈ হ'ব 20 টকা? মোৰ ল'ৰাৰ বিয়াত মই খুজিছিলোঁ, কিবাটো আনিছিল আৰু কি কাগজটো আনিছিল নিমন্ত্ৰণৰ কাৰণে। পাছত কৈছে হ'ব মই এতিয়া গাহৰিৰ দামটো দি দিম, কিন্তু গাহৰিৰ দামটো দি দিম বুলি কৈছে, কিন্তু একো দিয়া নাই। পাছত মই কিবা এই বেলেগৰ পৰা ধাৰ কৰি হ'লে মোৰ ল'ৰাটোৰ বিয়াটো চলাইছোঁ। এইটো বহুত আঘাত পাইছোঁ মই। ইমান কাম কৰা যদি মোৰ ল'ৰাৰ কাৰণে পইচা নাদিয়ে না, মোৰ ছোৱালী যে চিজাৰিং হৈছে, এই চিজাৰিং সময়ত যদি পইচা মই খুজিছে তো দিয়া নাই। 20 টকা দিছে মোক, আৰু যে কোৱা নাই যে পিছত আহিবি, এইটো কোৱা নাই। এইটো বহুত দুখ লাগে মোৰ এতিয়া। এইটোৰ কাৰণে মই আপোনাৰ ইয়াতে এই বিভাগত আমি যোগদান কৰিছোঁ আৰু কাম কৰি যাম, আৰু যিমানখিনি কৰ্তব্য আছে মই কৰিম। আৰু মোৰ পিছত আৰু মানুহ আছে কৈছে, আজিও মোক হ'ব আলোচনা কৰিম। আজিও এজন মানুহ আহিব খুজিছিল, মই কৈছোঁ ঠিক আছে, আৰু দিন আছে না, মই এনে ঘূৰা ঘূৰি কৰিম আৰু সিহঁতকো মোৰ লগতে লৈ আনিম। বহুত মানুহ আছে। বাপুংগুৰি ব্লক,